Good morning everyone. আজি বহাগৰ প্ৰথম দিন সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো। আমাৰ সংঘত বিহু পাতাৰ বাবে বিহুৰ পতাকা উত্তোলন আছে। সো আমি আহিলো আহি ইয়াতে পতাকা উত্তোলন কৰা হ'ল। এইবাৰ বিহু ডাঙৰকৈ নাপাতে কাৰণ অহা বছৰ আমাৰ ৰূপালী সংঘৰ সোণালী জয়ন্তী। সো সেই অহাবাৰ ডাঙৰকৈ পাতিবৰ কাৰণে এবাৰ থুলমূলভাৱে পাতি থৈ দিছে। আজি কণ ল'ৰা ছোৱালী খেল ধেমালি পাতিব আৰু 1 মে'ত মুকলি বিহুখন অনুষ্ঠিত কৰিব। আৰু তাকে লগবিলাকে লগ হৈ অলপমান বিহু মাৰিলোঁ একেলগে। চাওকচোন কেনেকুৱা হৈছে, কমেণ্ট কৰি জনাব। নচাৰ অভ্যাস নাই বাৰু, আগতে নাচিছিলোঁ, এতিয়া নাচা নহয়ে। এনেকৈ বিহু আহিলে অলপমান নাচিব মন যায় ঢোলৰ মাত শুনিলে। আৰু এতিয়া আৰু আমি ঘৰলৈ আহিম, সেইখিনি ভিডিঅ' কৰা নহ'ল। সন্ধিয়া আমি বিহু মাৰিবলৈ ওলালোঁ। মই ব্লগ বনাই থাকোঁতে দাদাজনে ক'লে মোকো দেখা বুলি। এজন আমাৰ ছিনিয়ৰ চিটিজেন দাদা হয়, ভাল দাদাজন। তাৰপিছত আমি সকলো এতিয়া লগ হৈ এতিয়া বিহু গাম, সকলোৰে ঘৰে ঘৰে যাম, আশীৰ্বাদ দিম। আমাৰ যিহেতু এইখিনি গাঁও অঞ্চল, সেইবাবে সকলোৱে ভাল শিক্ষা অনুষ্ঠানৰ বাহিৰত পঢ়িবৰ কাৰণে যায়। আৰু ময়ো হোষ্টেলত থাকোঁ, মই GNM পঢ়ি আছোঁ। যিসকল দাদা বাইদেৱে চাকৰি কৰে তেওঁলোকো বাহিৰত থাকে। চ' বিহুৰ সময়তে আমাৰ সকলোৰে লগ হোৱা হয়। সেইবাবে এই ৰাতিটোতে আমি বিহু নাচোঁ, বিহু গাওঁ, সকলোৱে লগ হৈ ফূৰ্তি কৰোঁ, এনজয় কৰোঁ। নেক্সট দিনা সকলোৱে লগ হৈ ৰাতি খানা খাওঁ। আমাক ঘৰে ঘৰে গৈ যিখিনি আমাৰ মাননি উঠে সেই মাননিৰে আমি খানা খাওঁ। আজিলৈ ইমানেই আছিল। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাৰণ মই এইটো নতুনকৈ খোলা চেনেল, ইমান ভালদৰে মই নাজানো, কথা ক'বও ভালদৰে নাজানো। কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে কমেণ্টত জনাব আৰু মই কি ইমপ্ৰুভ কৰিব লাগে সেইটোও জনাব। আপোনালোকৰ এডভাইচবোৰ পালে মই বহুত সুখী হ'ম। আজিলৈ আহিছোঁ, ধন্যবাদ। অৱশেষত ৰঙালী বিহুৰ অশেষ উল্লেখ যাচিলোঁ আপোনালোকলৈ। প্লিজ লাইক, comment, share and subscribe my channel. Bye bye. Good night.